জুবিন মাধৱক লৈ জুবিনৰ কিছু মনৰ কথা প্ৰকাশ পালে আমাৰ অসম কাকতত। ভগৱান নহও, কষ্ট কৰিহে আজি জুবিন গাৰ্গ হৈছো। কোনোবাই মোক সৰু ল'ৰাৰ এটা ভিডিঅ' দেখুৱালে। তেওঁ মোৰ নিচিনাকৈ কথা কয়, মোৰ নিচিনা কাপোৰ পিন্ধে, মোৰ নিচিনাকৈ খোজকাঢ়ে। মই প্ৰথমতে তেওঁক মিমিক্ৰি কৰা বুলি ভাবিছিলো। বহুতে মোৰ মিমিক্ৰি কৰে, সেইবোৰ চাই ভাল লাগে। মিমিক্ৰি এটা আৰ্ট ফৰ্ম, তাত পৰ্যবেক্ষণ থাকে, মাতৰ মডুলেশ্যনৰ কথা থাকে। কিন্তু এই ল'ৰাটোৱে মোৰ মিমিক্ৰি কৰা নাই। তেওঁ তেওঁৰ মূৰত মুখ সুমুৱাই লৈছে, চাইকলজিষ্ট সুমুৱাই লৈছে। তেওঁৰ ভিডিঅ'টোত তেওঁ কৈছে যে তেওঁৰ স্কুলত মন নবহে, সকলো সময়তে তেওঁ মোৰ কথা ভাবি থাকে। তেতিয়া মোৰ দুখ লাগিল। তেওঁ সৰু ল'ৰা, এতিয়া পঢ়া শুনা কৰিব লাগে, নিজৰ ওপৰত কষ্ট কৰিব লাগে। বেলেগ মানুহ এটাক সি লাগিলে জুবিন গাৰ্গে হওক বা যিয়েই নহওক, মূৰত সুমুৱাই ল'লে সি একো কৰিব নোৱাৰিব। এতিয়া ধেমালি যেন লাগি থাকোঁতেই দুদিন পিছত সি পাগল হৈ যাব। তেওঁ নিজে আচলতে কোন, কেনেকুৱা বুজি নোপোৱা হৈ যাব। মিডিয়াবোৰ আচলতে এনেকুৱা কথাত সংবেদনশীল হ'ব লাগে, চেঞ্চিটিভ হ'ব লাগে। তেওঁক এনেই মূৰৰ ওপৰত উঠাই কি লাভ হ'ব? তেওঁক বুজাবহে লাগে যে জুবিন গাৰ্গে আৰু সিয়েই। কাইলৈ এইবোৰ কৰি থাকি তাৰ যদি ৰিজাল্ট বেয়া হয়, যদি কাইলৈ ফাৰ্ষ্ট্ৰেট হৈ যায়, তেতিয়া কিন্তু মিডিয়াই তেওঁক সহায় নকৰে। তেওঁ বুজা উচিত যে মিডিয়াই এৰাতিত যেনেকৈ উঠাই তেনেকৈ নমায়ো দিয়ে। এইবোৰ মই 30 বছৰে দেখি আহিছো, সেইকাৰণে কৈছো এইবোৰ কথা তেওঁক বুজাই দিয়াটো দৰকাৰ। বহুত ল'ৰা ছোৱালীয়ে মোক ভাল পায়, কিছুমানে মোক ভগৱান বুলি কয়। মই ভগৱান নহয়, মই কষ্ট কৰিছো, কষ্ট কৰিহে আজিৰ জুবিন গাৰ্গ হৈছো। তেওঁলোকে মোক ভাল পালে ভাল লাগে, মানুহৰ কাৰণে মই কাম কৰি আহিছো। কিন্তু ভাল পোৱা পাগলৰ দৰে ভাল পোৱা আৰু পাগল হৈ যোৱাৰ মাজত পাৰ্থক্য আছে। নিজক পাহৰি, নিজৰ আইডেণ্টিটি পাহৰি কাকো ভাল পোৱা উচিত নহয়। সকলো ল'ৰা ছোৱালী নিজৰ দৰে আগবাঢ়ক, নিজৰ ফিল্ডত কাম কৰক, ডাঙৰ হওক, ডাঙৰ কাম কৰক। তেওঁলোকৰ বাবে মই সদায় আছো। বহুতক মই দেখিছো মোৰ নামত ছচিয়েল মিডিয়াত কাজিয়া কৰে, মোক কোনোবাই কিবা ক'লে বেয়া গালি পাৰে, বহু জ্যেষ্ঠ শিল্পীকো গালি পাৰিছে। এইবোৰ বেয়া কথা। মই কেতিয়াও সমালোচনাৰ উত্তৰ চুপতি মাৰি দিয়া নাই। যেতিয়া মোৰ ভুল হৈছে মই ক্ষমা খুজিছো, যেতিয়া মোৰ ভুল হোৱা নাই যুদ্ধ কৰিছো আৰু নিজৰ কামেৰে উত্তৰ দিছো। মোৰ অনুৰাগীসকলেও এইখিনি কথা বুজা উচিত। সকলো শিল্পীয়ে নিজৰ ঠাইত ভাল কাম কৰি আছে, সকলোকে সন্মান কৰিব লাগে। মোক যিসকলে ভাল পায় তেওঁলোকে মানুহক সহায় কৰক, গছপুলি ৰুৱক, কিতাপ পঢ়ক, অসমীয়া চিনেমাৰ কাৰণে কাম কৰক, অসমৰ কাৰণে কাম কৰক। তাতকৈও ডাঙৰ কথা, নিজক নিজৰ দৰে কহক। বি বৰুৱা কলেজত ছেকেণ্ড ইয়াৰ পৰীক্ষা দি থাকোঁতে পেপাৰখন ফালি মই ওলাই আহিছিলোঁ। মোৰ আত্মবিশ্বাস আছিল, কনফিডেন্স আছিল যে গান গাই মই খাব পাৰিম। মই যিটো কৰিম বুলি ভাবিছো কৰিছো। 2 কোটি টকাৰে চিনেমা বনাওঁতে মোক চবেই পাগল বুলি কৈছিল, কিন্তু মই কৰি দেখুৱালো। মোৰ পৰা কিবা ল'ব বিচাৰিলে এই আত্মবিশ্বাসটো ল'বা। তোমালোকে সকলো নিজৰ ধৰণে নিজৰ ওপৰত বিশ্বাস ৰাখি ডাঙৰ মানুহ হোৱা। মই লগত থাকিম।